ময়ৰাবাৰী আৰক্ষী থানা এডৰ আৰক্ষীয়ে আজি সন্ধিয়া ময়ৰাবাৰী দলৈগাঁৱৰ পৰা ড্ৰাগছসহ এজনক আটক কৰে। আটক হোৱা ড্ৰাগছ বেচাইটৰ নাম বাহাৰুৰ ইছলাম আৰু ঘৰ হাঁহচৰা গাঁও। বাহাৰুৰ পৰা আৰক্ষীয়ে 19টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে। ধৃতৰ বাহাৰুৰ ইছলাম পূৰ্বতেও নিশ্চিত ড্ৰাগছ বিক্ৰী কৰা অপৰাধক জেল হাজোলৈ গৈছিল। ইতিমধ্যে আটক হোৱা বাহাৰুৰ ইছলামৰ ময়ৰাবাৰী আৰক্ষীয়ে থানালৈ লৈ গৈ সপোন আৰম্ভ কৰিছে। কি নাম তোমাৰ? বাহাৰুল ইছলাম। ঘৰ ক'ত? হাঁহচৰা। ড্ৰাগছখিনি ক'ৰ পৰা আনিছিলা? নিউজিলেণ্ডৰ পৰা। কাৰ পৰা আনিছিলা? এইটো নামটো নাজানো, আমি সি বাইক দি থৈ যায়। ড্ৰাগছৰ ব্যৱসায় কিমান দিনৰ পৰা কৰি আছিলা? না, আমি খোৱা মানুহ ছাৰ, আমি খাই থাকো। 1-1.5 বছৰ মান খাই আছো। চবেই এইবিলাকে কয় আৰু ক'ৰ পৰা খাই আছে, ক'ৰ পৰা লৈ আনি আছে? আৰু কেইবাৰ ধৰিছে তোক? আৰু এবাৰ ধৰিছে। কিহৰ কাৰণে? ড্ৰাগছৰ কাৰণে ধৰিছে? খাইছো যে সেইটো কাৰণে ধৰিছে। কেইটা পাইছা আজি ড্ৰাগছ? 19টা পাইছে। কি কণ্টেইনাৰ নে বক্স? কণ্টেইনাৰ। বাকীখিনি কি কৰিলে? আৰু বোলে আছিলে? নাই ছাৰ, এনেই আছিল। 17টা আছিলে। দিয়া ইয়াত দিয়া মেম। মোবাইল ও মেম मोबाइल ले लो। बोला तो मुझको मोबाइल मिल गया। ओए मोबाइल दे दिसी। কন্টেইনার কেটা আছিল? কেটা? 17টা। 17 নহয় 19টা। 19টা নেকি? পিছত দুটা পোৱা গৈছে 19টা। আৰু বেলেগ কিবা? বেলেগ একো নাই। ড্ৰাগছখিনি ক'ৰ পৰা আনিছিলে? পিছত সুধিলে গম পোৱা যাব।